এজন জিনিয়াছ মানুহে নৰ্মেল মানুহতকৈ বহুত বেছি ক্ৰিয়েটিভ চিন্তা কৰে। যেনেকুৱা এটা গছৰ পৰা আপেল পৰি যোৱাটো নৰ্মেল এটা বিষয়, ইয়াক আমি সাধাৰণ মানুহেও দেখিবলৈ পাওঁ। কিন্তু নিউটনৰ আগতে কাৰো ব্ৰেইনত এই কথাটো অহা নাছিল যে আপেলটো ওপৰৰ ফালে নোযোৱাকৈ তলৰ পিনে কিয় আহিলে। পিছতে নিউটনৰ এই প্ৰশ্নটোৱে তেওঁক গ্ৰেভিটি সম্পৰ্কে গৱেষণা কৰাত বাধ্য কৰাইছিল। যিবিলাক বস্তু আমি নৰ্মেল বুলি ভাবো, জিনিয়াছ মানুহবোৰে তাৰে মাজত এনেকুৱা কিবা দেখিবলৈ পায় যিবিলাক আমি দেখিবলৈ নাপাওঁ। এজন জিনিয়াছ মানুহে সকলো সময়তে কিউৰিয়চিটিৰ মাজত থাকে। ইহঁতে যেতিয়া নতুন কিবা দেখিবলৈ পায় তেতিয়া সেই বস্তুটো জানাৰ বাবে তেওঁলোকে পাগল হৈ পৰে। বেছিভাগ জিনিয়াছ মানুহৰ মাজত ইনচোমনিয়া থাকে, অৰ্থাৎ টোপনি নহাৰ সমস্যা। মহান সাইণ্টিষ্ট নিকোলা টেছলা, যাৰ কাৰণে আজি আমাৰ ঘৰত বিদ্যুৎ আহিব পাৰিছে, তেওঁৰ মাজতো এই সমস্যাটো আছিল। নিকোলা টেছলা নিজৰ কামক লৈ ইমান বেছি মনোযোগী আছিল যে তেওঁ প্ৰতিদিন কেৱল মাত্ৰ 2 পৰা 3 ঘণ্টাহে শুব পাৰিছিল। আমি যেতিয়া এজন এলেহুৱা মানুহক চাওঁ তেতিয়া আমি তাৰ সম্পৰ্কে নিগেটিভ চিন্তা কৰি থাকো। কিন্তু প্ৰতিটো এলেহুৱা মানুহ একে ধৰণৰ নহয়। বহুতো জিনিয়াছ মানুহেও এলেহুৱা হৈ থাকে, কাৰণ এজন নৰ্মেল মানুহে খোৱাৰ পিছত যিখিনি এনাৰ্জি পায় সেই এনাৰ্জি কেৱল মাত্ৰ 20% ব্যৱহাৰ কৰিব পাৰে। আনফালে এজন জিনিয়াছ মানুহৰ ব্ৰেইন নৰ্মেল মানুহতকৈ বহুত বেছি চিন্তা কৰি তেওঁৰ এনাৰ্জি শেষ কৰি পেলায়। জিনিয়াছ মানুহবোৰে যিকোনো কামত তেওঁলোকৰ ব্ৰেইনক সৰ্বোচ্চ ব্যৱহাৰ কৰে, যাৰ ফলত তেওঁলোকে সোনকালে ভাগৰি পৰে, আৰু ভাগৰি পৰাৰ কাৰণে তেওঁলোকৰ মাজত এলেহুৱাতাই সোমাই পৰে। এই এলেহুৱাৰ কাৰণেই জিনিয়াছ মানুহবোৰে যিকোনো কাম কৰিবলৈ শৰ্টকাট পদ্ধতি ব্যৱহাৰ কৰাৰ চেষ্টা কৰে, আৰু আজি এই শৰ্টকাট চেষ্টা কৰাৰ কাৰণেই টেকনলজি ইমান বেছি এডভান্স হ'ব পাৰিছে। তুমি হয়তো জানি অবাক হবা, বৰ্তমান সময়ত তুমি যিবিলাক ৰিমোট ব্যৱহাৰ কৰি আছা, এই ৰিমোটডালো এজন লেজি জিনিয়াছে তৈয়াৰ কৰিছিল। জিনিয়াছসকলে কেতিয়াও একেলগে 3-4টা কামত এক্সপাৰ্ট হোৱাৰ কথা চিন্তা নকৰে। ইহঁতে প্ৰথমে যিকোনো এটা ক্ষেত্ৰত নিজকে মাষ্টাৰ তৈয়াৰ কৰে, তাৰ পিছতে বেলেগ কিবা কাম হাতত লয়। এজন সাধাৰণ মানুহে কি কৰে? সি অতি সোনকালে ধনী হ'বলৈ গৈ নানা ধৰণৰ কাম একেলগে কৰা ষ্টাৰ্ট কৰে, অৱশেষত নিজৰ সময় আৰু টকা নষ্ট কৰি পেলায়। মনত ৰাখিবা, যদি তুমি 2টা মেকুৰীক একেলগে ধৰিবলৈ চেষ্টা কৰা তেনেহলে তুমি এটা মেকুৰীকো ধৰিব নোৱাৰিবা। সেয়ে জিনিয়াছসকলে সকলো সময়তে নিজৰ ফকাছ এটা বস্তুৰ ওপৰতে স্থিৰ কৰি ৰাখে। তুমি যেতিয়া শুবলৈ যোৱা ঠিক তাৰে 30 মিনিট আগৰ পৰা তুমি তোমাৰ কাম নাইবা লক্ষ্যবোৰৰ কথা চিন্তা কৰিবা, কাৰণ যেতিয়া তুমি চিন্তা কৰি থাকিবা তেতিয়া তোমাৰ ব্ৰেইনত নতুন নতুন আইডিয়া আহি থাকে। তুমি যদি চিন্তা কৰা তেন্তে তোমাৰ ব্ৰেইনত থকা নিউৰনৰ কানেকশ্যন বিলাক শক্তিশালী হৈ যাব, যাৰ ফলত তোমাৰ ব্ৰেইনত নতুন নতুন আইডিয়া আহি থাকিব। তোমাক এইটো মনত ৰাখিব লাগিব যে কেৱল মাত্ৰ ইণ্টেলিজেন্ট হোৱাটোৱে সকলো বস্তু নহয়, তুমি তোমাৰ নলেজবোৰক কিদৰে ব্যৱহাৰ কৰা সেইটো বহুত বেছি গুৰুত্বপূৰ্ণ। বহুতো এনেকুৱা মানুহ আছে যিসকলে একো চিন্তা নকৰি বেলেগৰ কামত ইনকাম চাই কোনো ধৰণৰ নলেজ সংগ্ৰহ নকৰি সেই কামটো কৰা ষ্টাৰ্ট কৰি দিয়ে, যাৰ ফলত নলেজ নথকাৰ কাৰণে সেই কামটো তেওঁলোকে চম্ভালিব নোৱাৰে। অৱশেষত তেওঁলোকে ফেল হৈ পৰে। কিন্তু এজন জিনিয়াছ মানুহে কেতিয়াও এনেকুৱা নকৰে। জিনিয়াছসকলে কোনো এটা কাম আৰম্ভ কৰাৰ আগতে সেই কামটোৰ বিষয়ে নলেজ সংগ্ৰহ কৰি থাকে। যেতিয়ালৈ তেওঁলোকে সেই কামটোৰ সম্পূৰ্ণ নলেজ আয়ত্ব কৰিব নোৱাৰে তেতিয়ালৈ তেওঁলোকে সেই কামটো আৰম্ভ নকৰে, যাৰ বাবে ইয়াত ফেল হোৱাৰ সম্ভাৱনা বহুত কম থাকে। জিনিয়াছ মানুহে অকলে থাকি বহুত বেছি ভাল পায়, কাৰণ অকলে থকা সময়ত যিবোৰ চিন্তা আমাৰ ব্ৰেইনত আহি থাকে সেইটো বেলেগ সময়ত নাহে। তোমাৰ ব্ৰেইনত ঠিক তেনেকুৱা চিন্তা আহিব যেনেকুৱা নলেজ তুমি লৈ থাকিবা। সেয়ে কিতাপ পঢ়া, নতুন কিবা স্কিল শিকা, এইবোৰ তোমাৰ অভ্যাস হ'ব লাগিব। জিনিয়াছসকলে কোনো এটা অপৰচুনিটিৰ মাজত লাভ দেখিবলৈ পালে তেন্তে তেওঁলোকে সেই অপৰচুনিটিক মিছ নকৰে। ইহঁতে অতি সোনকালে সিদ্ধান্ত লোৱাটো ভাল পায়। এজন জিনিয়াছ মানুহে তেওঁৰ ইমোচন অথবা নিজৰ কামৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে। যদি ইহঁতে এইটো জানিব পাৰে যে সেই কামটো তেওঁৰ বাবে সঠিক নহয় তেনেহলে তেওঁলোকক যিমানেই ৰিকুৱেষ্ট নকৰক কিয় ইহঁতৰ ইচ্ছাৰ অবিহনে তেওঁলোকৰ দ্বাৰা সেই কামটো কেতিয়াও কৰাব নোৱাৰে। এজন সাধাৰণ মানুহে কি কৰে? তেওঁ ফেল হৈ যোৱাৰ ভয়ত বেলেগ মানুহৰ কথা শুনি হয়তো তেওঁ কামটো আৰম্ভ কৰে, নাইবা যদি তেওঁ সেই কামটো কৰে তেন্তে তেওঁ মাজপথত গৈ সেই কামটো কৰা বন্ধ কৰি দিয়ে। জিনিয়াছ মানুহবোৰে ইমান গভীৰভাৱে চিন্তা কৰে যে তেওঁলোকে বৰ্তমান সময়ত কি কৰি আছে সেইটোকেও পাহৰি যায়। এইটো তোমালোকে এনেকৈ বুজিব পাৰা যে এদিনাখন এলবাৰ্ট আইনষ্টাইন ট্ৰেইনত উঠি কৰবাত গৈ আছিল। তেতিয়া টিটিয়ে আহি আইনষ্টাইনৰ পৰা টিকেট বিচাৰিলে। তাৰ পিছত আইনষ্টাইন টিকেটটো বিচাৰিবলৈ ধৰিলে। আইনষ্টাইনক চিন্তিত অৱস্থাক দেখি টিটিজনে ক'লে যে ছাৰ আপুনি থাকিব দিয়ক, মই জানো আপুনি বিনা টিকটত উঠা নাই, তাৰ পিছতো মই আপোনাক চিনি পাওঁ। তেতিয়া আইনষ্টাইন ক'লে যে সেইটো মই বুজি পালো, কিন্তু মই টিকটটো বিচাৰি পোৱাটো খুবেই বেছি প্ৰয়োজন, কাৰণ মই মনতে কৰিব পৰা নাই যে মই ক'ত যাব ওলাইছো। এই মানুহবোৰে নিজৰ কামক লৈ ইমান বেছি মনোযোগী হৈ থাকে যে ইহঁতে বেলেগ কিবা মনত ৰাখিব নোৱাৰে, আৰু এই মানুহবোৰে পৃথিৱীত সেই বস্তুবোৰ দি থৈ যায় যিটো আমি কল্পনা কৰিব নোৱাৰো। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। থেংকছ ফৰ ৱাচিং।